বিটিএডিতে আমার কংগ্রেসের কোনো অস্তিত্ব না থাকে নহয়। আমার বিটিএডি যদি এইটো আমার মুসলিমৰ অশান্তি করার কারণে এই কংগ্রেসের মিটিংখান পাতিছে। কারণ আমার বিটিএডি যদি আমি মুসলিম রক্ষা বিচাৰোঁ তেনেহ'লে হাগ্ৰামা মহিলাৰীক আমি বিচাৰি আছোঁ। আৰু এই সময়ত কংগ্ৰেছৰ গৌৰৱ গগৈ ডেকা ল'ৰা যুৱ নেতা তেওঁ ভাল, কিন্তু তেওঁৰ লগত যিবিলাক আছে তেখেতে আমাৰ কিছুমান মুছলিম মানুহ আছে, আমাৰ মুছলিম জাতিৰ বিৰোধী, যেনেকৈ জাকিৰ হুছেইন চিকদাৰ। এই আমাৰ বিটিএডিত তাৰমানে মুছলমানৰ এই অশান্তি সৃষ্টি কৰাৰ কাৰণে তাৰমানে সি প্ৰস্তুতি লৈছে। গতিকে আমি বিচাৰোঁ যে আমাৰ এই কংগ্ৰেছ বিটিএডিতে নাহাই ভাল। কাৰণ তেখেতে আমাৰ ৰকিবুল ছাৰে আমাৰ অসমৰ মুছলিমৰ দুখ লিখি থৈ এতিয়া তাৰমানে বিপৰীত কৰি ৰক্ষা কৰিব বুলি হাহাকাৰ কৰি চিৎকাৰ কৰি পদৰ কাৰণে তাৰমানে তেওঁ ঘূৰি আছে। আৰু ঠিক তেনেকুৱা এজন আমাৰ জাকিৰ হুছেইন চিকদাৰো আমাৰ বিটিএডিৰ মুছলিমৰ এটা অশান্তি সৃষ্টি কৰাৰ কাৰণে এতিয়া হাগ্ৰামা বেয়া, অমুক বেয়া, তমুক বেয়া কৈ আমাৰ মুছলিমৰ তাৰমানে শত্ৰু তৈয়াৰ কৰিবলৈ আহিছে। গতিকে আমাৰ আজিৰ মিটিংখন মোটামুটি ১,৫০০ মান মানুহ হ'ব, মাত্ৰ ৩০০ আমাৰ বিটিএডিৰ মানুহ আৰু বাকী ১২০০ আমাৰ নন বিটিএডিৰ হুকমানা, মাজগাঁও আৰু এডিপি এই অঞ্চলৰ মানুহ। আৰু ভলেণ্টিয়াৰৰ তথা আমাৰ এই বিটিএডিৰ নহয়, ভলেণ্টিয়াৰবিলাকো আমি হুকমানা আৰু মাজগাঁৱৰো দেখা পালোঁ। আৰু মিটিংখন পৰিচালনা যে কৰিলে দুজন ল'ৰা আমাৰ এই হুকমানাহৰ মই চিনি পাওঁ, মুছাহিদ কাজী আৰু আমিনুল চিকদাৰ। তেখেতেই মিটিংখন পৰিচালনা কৰি আমাৰ বিটিএডিত তাৰমানে কংগ্ৰেছৰ পৰিচালনা কৰাৰ কোনো মানুহ নাই বুলি মই দেখা পালোঁ। গতিকে মই ৰাইজক অনুৰোধ কৰিছোঁ, বাহিৰা মানুহে যাতে আমাৰ বিটিএডিত অশান্তি সৃষ্টি কৰিব নোৱাৰে। হাগ্ৰামা মহিলাৰী ছাৰ আমাৰ এই বিটিএডিৰ মুছলিমৰ দৰদী বুলি এতিয়া আমি জানিছোঁ। গতিকে আমি ভাবি আছোঁ যে BPF চৰকাৰ আনিম, আগন্তুক BPF চৰকাৰ আনি আমি অসমতো বিজেপি হৰোৱাৰ কাৰণে চেষ্টা কৰিম। এইখিনি আমাৰ